তাৰমানে চিনেমা বনাই কি লাভ আছে? কিন্তু এটা কথা, মিছন চাইনাৰ সময়ত বহুত বন্ধ চিনেমা হল খুলি গৈছিল আকৌ। এতিয়াও সময় আছে, তোমালোকে লগ লাগি আকৌ চিনেমা হলটো খোলাই দিয়া। মই কাঞ্চনজংঘা ৰিলিজ কৰিম। That's your duty, my duty, সকলোৰে ডিউটি আমাৰ। চিনেমা হলটো আকৌ খোলাই দিয়া, গোটেইবোৰ যোৱা, এটা গ্ৰুপ বনাই লোৱা, যোৱা চিনেমা হলৰ মালিকক লগ ধৰা, চিনেমা হলটো খুলি দিয়া। আমি আকৌ চিনেমা বনাই গৈ থাকিম। এটা শুনি মই অলপ দুখ লাগিলে দেই, উপায় নাই। এনিৱে চিন্তু দা কিবা এটা ক'ব। চিন্তু ফুকন আমাৰ মোৰ চিনেমা মেইন ভিলেন। দেখাত ভিলেন যেন নালাগে, কিন্তু খুব ভাল এক্টিং কৰিছে। প্ৰায় 18 বছৰ পিছত আকৌ চিনেমাত মই ঘূৰাই আনিছোঁ। 18 বছৰ আগতে চিনেমা কৰিছিলে, এইবাৰ আকৌ ঘূৰাই আনিছোঁ। চিন্তা কৰিব ৰিলিজ কৰিছোঁ, আৰু যিটো গান ৰিলিজ কৰিছোঁ আমি, সেই গানটো মই 2 লাইনমান গাম তোমালোকৰ কাৰণে। থেংক ইউ।